हेलो दोस्तों আজি মই আপোনালোকক নতুন এটা ট্ৰিক্স লৈ আহিছোঁ আপোনালোকলৈ আপোনালোকে সকলোৱে গুগল মেপছ ইউজ কৰে এন্ড্ৰইড মোবাইল যাৰ আছে বা এন্ড্ৰইড মোবাইল নাই সবে গুগল মেপছ ইউজ কৰে কিন্তু গুগল মেপছৰ চাৰিটা হিডেন ট্ৰিক্স আছে যিবিলাক আপোনালোকে গম নাপায় বা আপুনি সেটিংবিলাক দেখিছে যদিও ইউজ কৰা নাই সেই গুগল মেপছৰ চাৰিটা ট্ৰিক্স কম তাৰে ভিতৰত 4 নম্বৰ ট্ৰিক্সটো বহুত ইম্পৰ্টেন্ট যিকোনো মানুহৰ আপুনি পোলটো খুলি দিব পাৰে এই গুগল মেপছৰ জৰিয়তে মানুহজনে ক'ত গৈছে ক'ত কি কৰিছে সকলো কথা আপুনি গম পাব পাৰে তাৰ মোবাইলটো চাই কেনে তাৰ আগতে যদি মোৰ ভিডিঅ'টো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এইটো চেনেলত এনেকুৱা কন্টেন্ট বিলাকে আপলোড দিয়া হয় আৰু ইয়াৰ জৰিয়তে আপোনালোকে এভৰিৱান টেকনিক্যাল বস যেটো চেনেলটোৰ নাম প্ৰত্যেকই একোজন টেকনিক্যাল বস হৈ যাব পাৰিব আৰু আপোনাৰ এটো জানিব পাৰিব সো আহক ল্যাপটপৰ আপুনি কি কৰিব মেপত যাব মেপত গুগল মেপত গুচি যাব গুগল মেপত গৈ কেনে আপোনাৰ ধৰিলে আপোনাৰ ডেষ্টিনেশ্যনটো দিল্লী এতে দিল্লী সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এতে আপোনাৰ লৈ আছে যদি আপুনি ফ'ৰ হুইলাৰে দি যাব বিচাৰে চাৰিচকীয়া বাহনে দি যাব বিচাৰে তেতিয়াহ'লে মই দেখাই দি আছোঁ ডিৰেকশ্যনত যাব ডিৰেকশ্যন গৈ কিনে আপোনাৰ এতে ড্ৰাইভ টু হুইলাৰ ট্ৰেইন আৰু বাছ এতে আপোনাৰ ধৰি লওক ট্ৰেইন আৰু বাছ দিল্লী এটা আপুনি যদি বাইকেৰে বা গাড়ী দি যায় তেতিয়াহ'লে আপুনি এটা কি কৰিব মোবাইলটো আপোনাৰ পকেটত আছে পকেটত থকাৰ পিছত আপোনাৰ এটা ডেষ্টিনেশ্যন যেটো আপোনাৰ যোনটো ৰাস্তা দি যায় সেইটো ৰাস্তা আপোনাৰ কৈ দিয়ে অমুক ৰাস্তা দি গৈ আছোঁ বুলি কিন্তু আপুনি ইফালে গানো শুনি আছে ব্লুটুথ দি কিবা মিউজিক শুনি আছে মিউজিক শুনি থাকাতে আপোনাৰ হিটো সাউন্ডো আহি যায় তেতিয়া আপোনাৰ ডিস্টার্ব হয় ডিস্টার্ব হোৱাৰ কাৰণে আপোনাৰ বহুত অসুবিধাও আহি যাব বা কিছুমান কল আহিছে আপোনাৰ কলটো ৰিচিভ কৰিছে আপোনাৰ ক'ত পাইছে মেপত গুগল মেপত সেইটো কৈ দি আছে তাৰ কাৰণে আমাৰ ডিস্টার্ব হয় কিন্তু সেইটো বন্ধ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ যেটো প্ৰফাইল আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেটিং যেটো আছে সেটিংত গুচি যাব গুচি যোৱাৰ পিছত ইয়াতে আপোনাৰ নেভিগেশ্যন সেটিং আছে নেভিগেশ্যন সেটিংত যাব নেভিগেশ্যন সেটিংৰ পিছত প্লে ভয়েস ওভাৰ ব্লুটুথ এইটো অপশন বন্ধ কৰিব তাৰপিছত প্লে ভয়েস ডিউৰিং ফোন কলস এইটো বন্ধ কৰিব এই দুটা বন্ধ কৰাৰ পিছত আপোনাৰ তেনেকুৱা ডিস্টারবেন্স নহয় আৰু আপোনাৰ কি কয় ভয়েস সিলেকশন এটা আপুনি ক'ত যাই আছে সেইটো আপোনাক কৈ দিব ধৰল আপুনি ইংলিশ বুজি নাপায় তেতিয়া আপুনি ইয়াতে বেংগলী কৰি ল'ব পাৰিব হিন্দী কৰি ল'ব পাৰিব ট্ৰিক্সটো হ'ল ধৰিলে আপুনি ক'ৰবাত হিল ষ্টেচন পাহাৰীয়া অঞ্চলত যাব তাতে আপোনাৰ নেটৱৰ্কটো নাপায় তেতিয়া আপুনি কি কৰিব আপুনি আপোনাৰ মোবাইলত ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰিব সেইটো ট্ৰিক্সৰ জৰিয়তে আপোনাৰ সেইখিনি এৰিয়া আপুনি ওলাই ল'ব পাৰিব সেইটো ট্ৰিক্স হ'ল ফাৰ্ষ্ট আপুনি কি কৰিব এই প্ৰফাইলত গুচি যাব প্ৰফাইলত যোৱাৰ পিছত অফলাইন মেপ যেটো আছে অফলাইন মেপত যাব এটো সিলেক্ট ইউৰ ওন মেপ এতে যাব যোৱাৰ পিছত আপুনি ধৰক এতে লিখা আছে আঠিয়াবাৰী মাজগাঁও আপুনি ধৰক এতে যিকোনো এটা এৰিয়াত যাব সেইটো ক্লিক কৰি তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত কি কৰিব ডাউনলোড কৰিব এই ডাউনলোড কৰি ল'ব একদম ডাউনলোড নাও এই ডাউনলোড কৰাৰ পিছত আপুনি আপোনাৰ হিল ষ্টেচনত আপোনাৰ নেটৱৰ্ক নাপালেও আপোনাৰ এইখিনি কাম কৰিব তে আপুনি বিন্দাস যাব পাৰিব এইটো ট্ৰিক্স ব্যৱহাৰ কৰি এইটো এতিয়া হ'ল 4 নম্বৰ ট্ৰিক্সটো এতিয়া 4 নম্বৰ ট্ৰিক্সটো হ'ল ধৰক আপোনাৰ লগত কোনোবাই মিছা কথা মাতিছে সি আজি ক'ত গৈছে সো তাৰ কাৰণে আপুনি তাৰ মোবাইলটো একবাৰ ল'ব লৈ কিনে
আপুনি চাব পাৰিব ক'ত ক'ত গৈছিল। এইটো কোনো হেকিং চেকিং একো নাই, এইটো এটা চিম্পল ট্ৰিক্স। সি আপোনাৰ লগত মিছা কথা কৈছে সেইটো ওলাব পাৰিব। চ' সেইটো চাবৰ কাৰণে আপুনি কি কৰিব লাগিব, এই ছেইম প্ৰচেছ আপুনি প্ৰফাইলত গুচি যাব। প্ৰফাইলত যোৱাৰ পিছত তাৰ টাইমলাইনত যাব, ইউৰ টাইমলাইনত গুচি যাব। তাৰ টাইমলাইনত গুচি যোৱাৰ পিছত সি আজিৰ দিনটোত বা যোৱাকালি ক'ত ক'ত গৈছিল A to Z চাব পাৰিব, ক'ত ক'ত গৈছিল। এতিয়া চাওক টুডে, এতিয়া এইটো মোৰ আজিৰ হয়। এটা আপুনি দি আছে কি টুডে আপুনি মই আজি ক'ত ক'ত গৈছোঁ এতিয়া আপোনালোকে দেখা পাইছে, স্কুটি লৈ গৈছোঁ। চ' এইটো আপুনি চাব পাৰিব তাৰ পলটো, সি মিছা কথা কৈছে বা আপোনালোক কোনোবাই মিছা কথা মাতিছে, আপুনি তাক ধৰিব পাৰিব। তাৰপিছত ইয়াতে টাইমো দি আছে আপোনাৰ ছেপ্টেম্বৰ 10 তাৰিখলৈকে। মই 3 তাৰিখৰ পৰা 4, 5, 6, 7, 8, 9 ক'ত ক'ত গৈছোঁ এভৰি A to Z আহি যাব। চ' এইটোৱে হ'ল ট্ৰিক্স। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, মই যাতে এনেকুৱা কণ্টেণ্টবিলাক বনাই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকক ইজি কৰি দিব পাৰোঁ প্ৰচেছবিলাক দেখাই। তাৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে বেল আইকনটো বজাই দিব। কাৰণ বেল আইকনটো বজালে মই আপলোড দিয়া ভিডিঅ' লগে লগে আপোনাৰ মোবাইলত আপডেট পাই যাব। চ' থেংক ইউ।